এতিয়া গৰুৰ বিহুৰ দিনাখন চাট সাজে মানুহে চাটত শিৱৰ কাৰণে কলপাতত কিছুমান আমাৰ শাক পাচলি কাটে লাও খা বেঙেনা খা কেৰেলা খা তিয়ঁহ খা এইখিনি চিৰে চিৰাৰ পাছত সেইখিনি ধুনীয়াকৈ থয় তাৰপিছত গৰুক গা ধুৱায় আগতে নদীত গা ধুৱাবলৈ নিছিলে কাৰণ তেতিয়াৰ দিনততো ঘৰে ঘৰে পুখুৰী থাকিলেও চ'ত মাহত পুখুৰী শুকাই যায় নদীত পানী থাকে নদীলৈ গা ধুৱাবলৈ লৈ যায় আৰু গা ধুৱাবলৈ লৈ যাওঁতেই চাট মাৰি মাৰি যায় গা গৰুক ধুৱাব কেনেকৈ মাহ হালধিৰে গা ধুৱাব যাওঁতে কি কৰে লাও খা বেঙেনা খা কেৰেলা খা সেই ধেমালি কৰিছো দেই তিয়ঁহ টুকুৰা নিজে খা 1960 চনৰ কথাই কৈছো বাৰু যি হওক তিয়ঁহ খা নিজেও খাই লয় তিয়ঁহ